নমস্কাৰ সকলোকে। মই বৰ্তমান উপস্থিত আছোঁ সোণমণি দত্ত। আমি সকলোৱে জানো এটা সময়ত কাৰেংঘৰ থিয়েটাৰ আছিলে, সাৰেগামা সুৰবাহিনী আদি অনুষ্ঠান, বিভিন্ন অনুষ্ঠান তেখেতৰ জন্ম দিছিলে। তেখেতৰ ঘৰত আছোঁ আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ যে তেখেতৰ যিখিনি কৰ্ম, জীৱনজোৰা সাধনা, সেই সাধনাৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক দিয়া এইবিলাক সন্মান সম্বৰ্ধনা আৰু বিভিন্ন ধৰণৰ বঁটা আপোনালোকক দেখাইছোঁ। খুব ভাল লাগিছে, ৰুমটোত সোমাই আহিয়ে খুব ভাল লাগিলে। একচুৱেলি এইবোৰ থ'বলৈ অকণমান অসুবিধাৰ কাৰণে জাপি থোৱা আছে, এখন দুখন নহয়, দেখিছেনে? জাপ আছে, ইয়াতো জাপ আছে, এইবিলাক চব জাপি জাপিহে থৈছে, অলপ অলপহে ওলাই আছে। এইটো দেখিছোঁ আমি দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল এৱাৰ্ড আছে, পদ্মশ্ৰী আছে, আপোনালোকক দেখাইছোঁ। এই সোণমণি দাকে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে ছ'চিয়েল ৱৰ্কাৰ হিচাপে, ইয়াত দেখিছোঁ। বিভিন্ন অনুষ্ঠানে তেওঁক এইবিলাক এৱাৰ্ড দিছে, সন্মান জনাইছে। আমি বৰ্তমান তেখেতৰ ঘৰত উপস্থিত আছোঁ। কালি আহিলোঁ, আহি থাকিলোঁ আৰু বহুত পুৰণা আৰু মোৰ আটাইতকৈ ভাল লগা এজন ব্যক্তি আৰু মোৰ শ্ৰদ্ধাৰ মোৰ গুৰু, তেখেতৰ ঘৰত আহি খুব ভাল লাগিলে। আপোনালোকক এই গোটেই পৰিৱেশটো দেখাইছোঁ আৰু দাদাৰ লগত অকণমান আমি কথা হ'ম। এয়া সোণমণি দাদা আমাৰ মাজত আছে, এতিয়া আমি লগ পালোঁ। সোণমণি দা মোৰ খুব শ্ৰদ্ধাৰ ব্যক্তি, গতিকে দাদাৰ লগত কালি আহিলোঁ, আহি অকণমান কথা বতৰা হ'ল, অলপমান কামো দুটামান আছিলে, সিহঁতৰ পৰা জানিবলগীয়া শিকিবলগীয়া বহুতখিনি আছে। আমি বহুতখিনি আমাৰ নলেজৰ ভিতৰত নথকা কথা সিহঁতৰ মানে গোটেই বহুতখিনি বিষয়ে সিহঁতৰ মানে বিষয়বস্তুৰ ওপৰত জ্ঞান আছে। গতিকে বহুত কথা নজনা কথা মই ফোন কৰিও সোধোঁ, নথবা আপোনাৰ এনেদৰে আমি আহি হ'লেও শিক্ষা লওঁ। দাদা, আপোনাৰ কৰ্মজীৱনৰ বিষয়ে অকণমান কওকচোন। প্ৰথম কেনেকৈ ষ্টাৰ্ট কৰিলে? কৰ্মজীৱন মানে আৰু কাম কৰি আছোঁ।